কেইডালমান ছিঙিবলৈ আহিছোঁ। কেইডালমান নাই বেছি কেইডাল। ৰঙালী বিহু উপলক্ষে আয়োজন কৰি আছে। তিল পিঠা দেই কেনেকুৱা হৈছে বাৰু ৰাইজসকল কৰিছে কোনে কোনে আহে। অঁ মুনু মাৰি দিয়া আকৌ বলটো কেনেকৈ মাৰে মাৰি দিয়া। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ বৰ্তমান। বহুত দিনৰ মূৰত ব্লগ ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ। সকলোৰে চাব আৰু ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গম পাব কিহৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। আৰু নিশ্চয় থাম্বনেইল দেখি গম পাইছে বাৰু, তথাপিতো মানে ভিডিঅ'টো চাব আৰু সকলোৱে শেষলৈকে। এফালে মই আহিছোঁ বুটলিবলৈ, মানে এতিয়া নৰসিংহ কেইটামান নিওঁ বুলি ভাবিছোঁ। বেটিক মানে খিচিৰি বনাই দিম। এইফালে নৰসিংহ কেইডালমান ছিঙি নিওঁ, খিচিৰিত দি দিবলৈ মানে ভাল পায় মানে এনেকুৱা নৰসিংহ কিবা কিবি দি দিলে মানে খায়, সেইটো কাৰণে দি দিওঁ। আৰু আমাৰ হেল্থৰ কাৰণে ভাল নহয় জানো। মই ছিঙি আছোঁ। এইফালে কোমলীয়া কোমলীয়া হৈছে আৰু এইকেইডালি হ'ব, বেছি নালাগে বাৰু, দিলেহে কেইডালমান দিলেই হৈ যাব। তাৰপৰা আকৌ মানিমুনি দিম বুলি ভাবিছোঁ, জানো পাওঁ নে নাপাওঁ। যিহেতু এতিয়া পানী হৈ গৈছে পথাৰত, এই পামতে মানে এইখিনি মানে সেইদিনাখন দেখিছিলোঁ, আছে নাই জানো, তাকে চাওঁ ৰ'ব। ইয়াত কেইডালমান দেখিছোঁ মানে মানিমুনি, এয়া অলপ আছে ইয়াত, ইয়াকে বুটলি নিওঁ এতিয়া বেটিলে। দালি বুটলি ল'লোঁ আৰু লগতে নৰসিংহ কেইডালমান আৰু মানিমুনি আৰু বেটিৰ খিচিৰিত দিবলৈহে, বেছিকণ নালাগে মানে, সেইটো কাৰণে কমকৈ বুটলিছোঁ। এতিয়া পাছত খাবলৈ যদি নিজে চাটনি কিবা খাওঁ তেতিয়া বুটলি ল'ম বাৰু। তেনেহ'লে ব'লকচোন খিচিৰিকে বনাই লওঁগৈ বেটিলে। আৰু ভিডিঅ'টো কি হয় কি নহয় শেষলৈকে চাব। আৰু আপোনালোকে চাগে বিহুৰ কাৰণে যা যোগাৰ কৰিলেই ন, আমাৰো লাহে লাহে কৰি থকা হৈছে বাৰু। পিঠাখিনি খুন্দি আনিলে, তেল পিঠা মাহঁতি, তাৰপৰা আকৌ আজি ভাবিছোঁ তিল পিঠা খুন্দিম আৰু আপোনালোকক দেখুৱাই থাকিম কি খুন্দিব পাৰোঁ। এইপিনে ফ্ৰেঞ্চবিন কেইডালমান ছিঙিবলৈ আহিছোঁ। কেইডালমান নাই বেছি কেইডাল। টানি নিয় নে কেইডাল? এয়া ফ্ৰেঞ্চবিন কেইডালমান লৈ যাওঁ বেটিক খিচিৰিত দিবলৈ। আৰু নাই মানে আমাৰ দুজোপামান কৰিছিলে ঘৰত খাবলৈ, কিন্তু ঠাই থকা হ'ল যে, আৰু এতিয়া মৰিলেও যিহেতু এইকেইডালি আছে, এইকেইডালি মই খিচিৰিত দিবলৈ লৈ যাওঁ। এইকেইডালি পালোঁ। ইফালে কণ বিলাহী কেইটামানো লৈ লওঁ দিবলৈ, যিহেতু কণ বিলাহী চিলাহী অকণমান দি দিলে টেঙেচিয়া নিচিনা হয় যে, খাবলৈ ভাল পায় মানে খিচিৰিকেইটা। এইকাৰণে কণ বিলাহী কেইটামান ছিঙি লৈছোঁ অকল তাইলৈ, বেছিকেইটা নাই ছিঙা আৰু দুটামান দি দিম আৰু। এয়া খিচিৰি বনাই আছোঁ আৰু খিচিৰি বনাই থাকোঁতে মানে ফোন এটা আহি গ'ল দেই। এইফালে খিচিৰিখিনি মই পাতিলোঁ, এয়া ফাইনেলি হ'লগৈ আৰু মানে এয়া আমাৰ খিচিৰি ফাইনেলি হৈ গ'ল। মই জুই হালধিৰে বনাইছোঁ। এইফালে মই বেটিক মানে খুৱাই লওঁ আৰু দেখুৱাই আছোঁ আপোনালোকক দেই। বেটিক খিচিৰিখিনি খুৱাই লওঁ আৰু কি কৰি আছোঁ তাকে দেখুৱাই আছোঁ দেই। আৰু বহুতো কামো আছে যিহেতু, সেইটো কাৰণে সোনকালে লৰালৰিকৈ বনাই মানে খুৱাই লৈছোঁ, মানে আজৰি হৈ লওঁ বুলি। পুখুৰীৰ পাৰৰ পৰা কাপোৰ কেইটামান আছে, কাপোৰ কেইটামান লৈ আনোগৈ, ধুই থোৱা আছিলে। বতৰটো একেবাৰে ডাৱৰীয়া কৰিছে আৰু বৰষুণ দিব নেকি, মানে একেবাৰে সেমেকি গ'লগৈ, মানে বতৰটো একদম ডাৱৰীয়া কৰিছে, বৰষুণ দিব চাগে দেই। যিহেতু বেটিক ভাত খোৱা হৈ গ'ল, এতিয়া কাপোৰকেইটা নিওঁ আৰু ভিডিঅ'নো কি দেখা পাব, যিহেতু ঘৰতে আছোঁ যেতিয়া ঘৰৰ ভ্লগে দি থকা হৈছে, দিম আৰু সেয়াই আৰু চাই থাকিব দেই ভিডিঅ'টো। বিহুৰ আপোনালোকে কাপোৰ কানি ল'লে নে গাইজ? কাপোৰ কানি ল'লে নে বাৰু বিহুৰ? মোৰ পিছে নাই দেই, এইবাৰ বিহু লগা নাই আৰু কাপোৰ কানি নাই, ল'বলৈ পোৱা নাই, পইচা পাতি নাই, সেয়াই আৰু। এইফালে চাউল তিয়াই থোৱা হৈছিলে পিঠা খুন্দিবলৈ, এইখিনি এতিয়া মানে টুকি থোৱা হৈছে, এয়া তিল পিঠাৰ কাৰণে দেই গাইজ। বিহু বিহু লাগিছে। এতিয়া আৰু পিঠা খুন্দা ভিডিঅ'কে আপোনালোকক দেখুৱাম আৰু কেনেকৈ পিঠা পুৰো দেই, চাব। কি বনাইছ? নল'বা। আমাৰ মানে এইফালে দেখিছেনে, এই মানে লোকৰ বস্তু লোৱা সেইজনী উঠা মানো কেলৈ লৈ লৈছা দাদা পা, আকৌ দি দিব দেই বোলো, আকৌ দি দিব দে, একো নহয়।
নিলচন কি লৈছা পিষ্টল হে চাই ফালে চাই দিয়া বাহ ভাঙি থাকিলে মই খুৱাই দিম বাৰু দেই ইহঁতক চাওকচোন খেলত একদম পুৰা ব্যস্ত নেমাৰিবা বাহ হয় এয়া ইহঁতৰ জুচ হয় মানে পুতুককে নকৰিবা বাহ হয় বাং নকৰিবা নকৰিবা তহঁতি যাওঁগে নেকি আমাৰ একেবাৰে তগৰ ফুল কি মজাকে ফুলি আছে দেখিছেনে নাই পোৱা আমাৰ বেটিয়ে দিছে এবাৰ চবেই খেলা দেই হৰ্ষ্টাৰ আকৌ দিবা দেই টিকলো হৰ্ষ্টাৰ আকৌ দিবা মুনু মাৰি দিয়া আকৌ বলটো কেনেকে মাৰে মাৰি দিয়া ভৰিয়ে মাৰে আকৌ মাৰি দিয়া ধুম কৰি দিয়া আকৌ শুন পাৰিছে দেই পাৰিছা ন নোযোৱা আকৌ নোযোৱা যোৱা আকৌ বাবা এইটো টিকলু দাদা হয় আকৌ এইটো গুলু দাদা ৰঙালী বিহু উপলক্ষে আয়োজন কৰি আছে তিল পিঠা দেই কেনেকুৱা হৈছে বাৰু ৰাইজসকল ধুনীয়া লাগিছে আকৌ পিঠাকেইটা ন এইকেইটা অকণমান হেৰি হ'ল অকণমান জ্বলিলে আৰু এইফালে পুৰি আছে এগৰাকীয়ে পুৰিছে বিহু লাগিলে এগৰাকী খাবলৈ আহিব দেই ইনভাইট কৰিছে কোনে কোনে আহে আৰু ন পানীটো আছে নাৰিকল দি পুৰিছে কি চাউল এইখিনি বৰা কি আঘুনি বৰা নে কি সেইটো নেকি বিট দি দিছো আৰু ৰঙা ৰঙা লাগিছে নহয় বিট দিছো সেইটো কাৰণে পুৰক পুৰক ধুনীয়া হৈছে পিঠাকেইটা এইফালে ইয়াতে খুন্দিম পিঠা খুন্দিবলৈ আহিছোঁ তিল পিঠা আছো এইফালে এয়া পিঠা খুন্দি আনিলোঁ তিল পিঠাৰ কাৰণে পিঠা খুন্দি আহিলোঁ তাৰপৰা এতিয়া গা ধুম মানে বহুত ঘামি গ'লোঁ পিঠা খুন্দি সেইটো কাৰণে এতিয়া গা পা ধুই লওঁ তাৰপিছত গধূলিলৈ পিঠা পুৰিম আৰু আপোনালোকক ভিডিঅ'ত পিঠা পুৰা দেখুৱাম আৰু সেয়া ভিডিঅ'টো পিঠা বনোৱা বা বিহু আয়োজন কেনেকৈ কৰিছোঁ তাকে আপোনালোকক দেখুৱাম বুলি ভিডিঅ'টো বনালোঁ তেনেহ'লে পিঠা পুৰা দেখুৱাই আছোঁ আৰু মই এতিয়া গাটো ধুই লওঁ মানে এনেকুৱা ঘামিলোঁ ঢেঁকী দি মানে বহুত ঘামিলোঁ সেইটো কাৰণে গা পা ধুই লওঁ তাৰপিছত মনটো ভাল লাগিব তেতিয়া তেনেহ'লে ভিডিঅ'টো চাই থাকিব দেই তিল খুন্দি আছোঁ পিঠা পুৰিবলৈ ইয়াত ফাইনেলি পিঠা মানে পুৰি আছোঁগৈ এয়া হৈছেগৈ আৰু কেইটামান মানে অৰ্ডাৰ আছিলে যিহেতু ঘৰৰ কাৰণেও কৰিম আৰু অৰ্ডাৰো কেইটামান আছিলে দিবলৈ সেইটো কাৰণে সেইবাবেও মানে পুৰিছোঁ আৰু বিহু দিনত কাৰ বাৰু পইচা পাতি নালাগে নহয় জানো সেইটো কাৰণে দুটকামান পাওঁ নেকি বুলি কেইটামান মানে অৰ্ডাৰো আছিলে সেইটো কাৰণে মই পুৰিছোঁ পিঠা আৰু পিঠাকেইটা কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব দেই
তিলপিঠা মানে পোৰাটো যিমানহে কষ্ট, বহুত কষ্ট হয় আৰু কিন্তু যিবিলাকে মানে জানে পিঠাটো পুৰিবলৈ মানে বহুত ভাল লাগে পুৰি, আৰু পিঠাটো যদি ভালকৈ উঠে মানে আৰু ভাল লাগে পুৰি। যিমান কষ্ট হ'লেও মানে সেই কষ্টটো মানে অনুভৱ নহয় যে পিঠা উঠিলে মানে বহুত ভাল লাগে। সেইটো কাৰণে পিঠাটো মানে পুৰি ভাল লাগে, তিলপিঠাটো। আৰু কিয় জানো পিঠা এনেকুৱা পিঠাটো মানে তিলপিঠা পুৰিবলৈ জনা মানুহবিলাকৰ চাগে পুৰিব নাপালে কিবা ভাল নালাগে নেকি, মোৰ সেনেকুৱা হয় মানে। আপোনালোকৰ কেনেকুৱা হয় নাজানো, মানে মই যদি এনেকুৱা পিঠাটো মানে পুৰিবলৈ নাপাওঁ মোৰ নিজকে মানে ভাল নালাগে। সেইটো কাৰণে প্ৰত্যেকবাৰ বিহুতে মানে কেইটিমান হ'লেও পুৰোৱেই। আৰু এয়া মই মানে পুৰি আছোঁ। কেনেকৈনো মই তিলপিঠাকেইটা পুৰিছোঁ আপোনালোকক দেখুৱাই দিছোঁ দেই। এইফালে এনেকৈ থৈ দিছোঁ কেইটামান, আৰু সকলোৱে জানে আজিকালি পিঠা পুৰিবলৈ, নহয় জানো। আৰু এনেকুৱা টাৱাখন পালে মানে দীঘলীয়াকৈ পুৰিবলৈ বহুত ভাল। আৰু এনেকুৱা টাৱাখন এই ওচৰ আইতা এগৰাকীৰ পৰা আনিছোঁ, মানে বহুত ভাল লাগে এইখন টাৱাত পুৰি। এয়া মানে হৈছেগৈ এইখিনি মানে পেকিং, এয়া ফাইনেলি মানে এইখিনি পেকিং দিব লাগিব। আৰু কেইটামান ঘৰত থৈছোঁ, যিহেতু বিহুতৰ নিজৰ খৰচ উলিয়াওঁ বুলিও কেইটামান মানে অৰ্ডাৰ দিলোঁ দেই। আৰু বাকী কেনেকুৱা পালে ভিডিঅ'টো জনাবলৈ নাপাহৰিব।